জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ আপোনাৰো মন যায়নে? সকলো পাহৰি নতুনকৈ সুন্দৰভাৱে সকলোখিনি আৰম্ভ কৰিব আপুনিও বিচাৰেনে? বেয়া স্মৃতিবোৰ, বেয়া চিন্তাবোৰ ডিলিট কৰি জীৱনটো ৰিষ্টাৰ্ট কৰিবলৈ আপোনাৰো মন যায় নিশ্চয়। কিন্তু জীৱনটোত মোবাইল ফোনৰ দৰে কোনো ৰিছেট অপশ্যন নাই। ফেক্টৰী ৰিছেট, ছফ্টৱেৰ আপডেট কৰিব সুবিধাও নাই। তেন্তে কেনেকৈ সকলো নতুনকৈ আৰম্ভ কৰিব? সকলো পাহৰি এটা নতুন জীৱন আৰম্ভ কৰা জানো সম্ভৱ? হয়, সম্ভৱ। যদি আপুনি নিজৰ জীৱনটো সুন্দৰকৈ আৰম্ভ কৰিব বিচাৰে, তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। ভিডিঅ'টো কোৱা কথাখিনি আপুনি মন দি শুনিব লাগিব। নিজেই নিজকে এবাৰ সুধি চাওকচোন, আজি আপোনাৰ লগত কি হৈ আছে? যি হৈ আছে সেয়া ভালেই হৈ আছে নে বেয়া হৈ গৈ আছে? ক'ৰ পৰা আহি আজি আপুনি ক'ত পালেহি আৰু ক'লৈ গৈ আছে আপুনি? সম্পৰ্কবোৰ চৰাইৰ দৰে, জোৰকৈ ধৰিবা মৰি যাব, লাহেকৈ ধৰিবা উৰি যাব, মৰমত ধৰিবা সদায় থাকিব। জীৱনত কিবা এটা উন্নতি কৰিবলৈ হ'লে জ্ঞানীৰ লগত ঘূৰিবা, মূৰ্খৰ লগত নহয়। এবাৰ দুখীয়াৰ ঘৰত জন্ম লৈ চাবা, তেতিয়া বুজিবা এই জীৱনটো, সমাজখন কিমান কঠিন। বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা, কাৰণ এইটোৱেই হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। সফলতা কেৱল দুটা কলাৰ ওপৰতে নিৰ্ভৰ কৰে, আৰু সেই দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। সপোন যিমানেই ৰঙীন নহওক, বাস্তৱ সিমানেই কঠিন। আনে যিমানেই যি নকওক কিয়, আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধ শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেনেহ'লে আপুনি সমাজৰ বোজাৰ বাহিৰে একো নহয়। জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হবা তেওঁৰ বন্ধু, মূৰ্খ মানুহৰ ভুল ধৰিলে তুমি হবা তেওঁৰ শত্ৰু। আপুনি জীৱন আচল সত্য। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। জীৱনত আমি কি কৰা উচিত কোনেও আমাক ক'ব নোৱাৰে, আমি নিজে নিজৰ পথ বিচাৰি ল'ব লাগিব। সত্যৰ পথত চলাটো কিছু কঠিন নিশ্চয় হ'ব লাগে, কিন্তু সেই পথত আপোনাক কোনেও বাধা নিদিয়ে। অহংকাৰ সেইজনে কৰে যিজনে হঠাৎ এনেকুৱা কিবা পাই যায় যিটো পোৱাৰ যোগ্যতা কোনোদিন নাছিল। আপোন বুলি কোনো নাই, সকলোবোৰেই স্বাৰ্থপৰ। সকলোৱে কিবা নহয় কিবা এটা স্বাৰ্থক লৈহে আপোনাৰ আপোন হ'ব অভিনয় কৰে। পৃথিৱীৰ সকলোতকৈ চোকা অস্ত্ৰ হ'ল মানুহৰ মুখখন। জীৱনৰ সকলো সময়তে যদি সুখী থাকিব বিচৰা, তেনে এই কথাবোৰ জনাৰ প্ৰয়োজন। আনৰ অপকাৰ নোহোৱাকৈ নিজৰ উপকাৰৰ কথা ভবাটো স্বাৰ্থপৰতা বুলি নকয়, সেয়া আমি নিজৰ জীৱনটোক দিয়া গুৰুত্বহে মাথোঁ। আমি সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। জীৱনৰ ঘটনাবোৰ ভবামতে হ'লেহে সুখী হ'ব পাৰি বুলি ভাবিলে এজন মানুহে কেতিয়াও সুখী হ'ব নোৱাৰিব, কিয়নো জীৱনৰ ইমানবোৰ কথা আৰু ঘটনা নিয়ন্ত্ৰণ কৰিব পৰাটো মানুহ এজনৰ সম্ভৱপৰ নহয়। সুখী হ'ব বিচাৰিলে পৰিস্থিতি ভাল বা উত্তম হোৱাৰ অপেক্ষা কৰি লাভ নাই। জীয়াই থকাৰ আনন্দত এতিয়াই এই মুহূৰ্তত সুখী মন এটা পাব পাৰি। সকলো মানুহে নিজ নিজ সমস্যাৰ দ্বাৰা জৰ্জৰিত। কিজানি তুমি নিজেও তোমাৰ সমস্যাৰ সৈতে যুঁজি আছা। সেইকাৰণে সকলোৰে প্ৰতি পাৰ্যমানে সদয় হ'বা আৰু শান্তিত থাকিবা। সত্যৰ সন্ধানত কৰা সহজ নহয়। সত্যৰ সন্ধান এক বিশেষ যাত্ৰা, য'ত তথ্য আৰু জ্ঞানৰ পাৰ্থক্য স্পষ্ট হৈ পৰে, য'ত সন্দেহ শেষ হয়, আৰু আমাক এই যাত্ৰাই জীৱনৰ আটাইতকৈ গভীৰতকৈও গভীৰতালৈ লৈ যায়, য'ত বহুতে যাবলৈ ভয় কৰে। মানুহে যেতিয়া কাৰোবাক প্ৰশংসা কৰে, তেতিয়া খুব কম সংখ্যক মানুহে বিশ্বাস কৰে, আৰু যেতিয়া কাৰোবাৰ বদনাম কৰে তেতিয়া সোনকালেই বিশ্বাস কৰে। খঙে মানুহক অন্ধ কৰে, লোভে
মানুহক সংকীৰ্ণ কৰে আৰু হিংসাই মানুহক ধ্বংস কৰে। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে পায়। আজিলৈ আহিছোঁ, ধন্যবাদ।